নমস্কাৰ বন্ধু বান্ধৱসকল, এয়াই চৰাইদেউ জিলাৰ টিঙালিবাম চাহ বাগিচাত থকা ৰাম মন্দিৰ। এয়া আপোনালোকে ৰাম মন্দিৰ দেখিছে। এইটো ৰাম মন্দিৰ পুখুৰীৰ কাষতে লাগি থকা এটা পুখুৰী। লিখা আছে ওপৰত জয় শ্ৰীৰাম ওপৰৰ ভাগ। এইটো এটা পুখুৰী, কাষতে লাগি থকা পুখুৰী। যথেষ্ট ধুনীয়া এটা পৰিৱেশ। পুখুৰীৰ ইফালে যথেষ্ট চাহ বাগানৰ লাইন আছে, কোৱাৰ্টাৰ ঘৰবিলাক দেখিবলৈ পাইছে আপোনালোকে। এয়া দূৰৰ পৰা দেখিবলৈ গ'লে ৰাম মন্দিৰ। ইয়াৰ ৰাম মন্দিৰ ভিতৰ ভাগৰ দৃশ্য খুব ধুনীয়া, পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিছে। কিছু দৰ্শনাৰ্থী আমি দেখিবলৈ পাইছোঁ। ইয়াৰ একেবাৰে ভিতৰৰ ভাগ খুব সুন্দৰ পৰিপাটি কৰি ৰাখিছে। ইফালে এখন ধুনীয়া তামোল আৰু ফুলনি এখন বাগিচা আছে। ইয়াৰ ভিতৰৰ ভাগ সম্পূৰ্ণ ধুনীয়া। ইয়াৰ ভিতৰৰ ভাগ গৈ থকা হৈছে। ইয়াতে ভিতৰতে মূৰ্তি স্থাপন কৰি থোৱা আছে। ওপৰত যথেষ্ট কাৰুকাৰ্যৰে নিৰ্মিত উক্ত মন্দিৰটো। আপোনালোকে মন্দিৰটোত দেখিবলৈ পাইছে, মূৰ্তি দেখিবলৈ পাইছে। এয়া ৰাম, লক্ষ্মণ, সীতা আৰু হনুমান। খুব ধুনীয়া পৰিপাটি কৰি ৰাখিছে। কিবা মন ভৰি যোৱা এটা দৃশ্য, ধুনীয়া দৃশ্য। এজন মানুহে চোৱা চিতা কৰি থাকে। ইয়াতে ভিতৰ ভাগত খুব পৰিষ্কাৰকৈ ফুলৰ টাব সজাই থোৱা আছে। আপোনালোকে দেখিছে, এয়া ফুলৰ টাব। এইফালেও ফুলৰ টাব আছে, কিনাৰে কিনাৰে ফুল আছে কাষে কাষে। ইয়াতে ফুলৰ টাববিলাক আছে। এইখিনি ফুলৰ টাব আছে সন্মুখত। আমি মানুহ এজনৰ প্ৰতিমূৰ্তি স্থাপন কৰি থোৱা আছে। কিহৰ প্ৰতিমূৰ্তি আমি চাবলৈ চেষ্টা কৰিম। এয়া একেবাৰে মন্দিৰৰ সন্মুখ ভাগতে, প্ৰৱেশ পথৰ একেবাৰে সন্মুখ পথতে উক্ত মূৰ্তিভাগ স্থাপন কৰি থোৱা আছে, প্ৰতিমূৰ্তি। ইয়াৰ আগৰ আপোনালোকে কাষলৈ দেখিছোঁ। ইয়াত লিখা আছে শ্ৰী সুৰজমল মেহতা। আপোনালোকে দেখিছে, সুৰজমল মেহতা 1910 পৰা 1987 চনলৈ ফাউণ্ডাৰ ভাস্কটি কো লিমিটেড, অৰ্থাৎ বাগানখন যিখন পৰিচালনা কৰিছে। টিঙালিবাম এখন এছিয়াৰ ভিতৰতে অন্যতম ডাঙৰ চাহ বাগিচা। তাতে মূৰ্তিভাগ স্থাপন কৰা আছে। তেখেত ফাউণ্ডাৰ, সেইকাৰণে মন্দিৰৰ একেবাৰে সন্মুখতে সংস্থাপিত কৰি থৈছে। এইটো হৈছে প্ৰৱেশ পথ, দীঘল প্ৰৱেশ পথ। এইফালে ওলাই যোৱা এইটো প্ৰৱেশ পথ, ওলোৱা আৰু সোমোৱা প্ৰৱেশ পথ একেটাই। খুব সুন্দৰকৈ ৰাখিছে। খুব সুন্দৰ বননি, দুই চাইডে গছ আছে। এখন ফুলনি বাগিচা আছে। খুব সম্ভৱ বাৰিষা ছিজনত আৰু ধুনীয়াকৈ ফুলবিলাক ফুলি জাতিষ্কাৰ হ'ব। তেতিয়া আপোনালোকে চাইও খুব ভাল পাব। নিৰিবিলি পৰিৱেশ, মানুহৰ সমাগম কম, নিৰিবিলি পৰিৱেশ, তথাপিতো মানুহ আহি থাকে। এয়া জয় শ্ৰীৰাম, এখন বৰ্ডখনত লিখা আছে জয় শ্ৰীৰাম। মন্দিৰ ভাগৰ ঠিক সন্মুখ ভাগতে জয় শ্ৰীৰাম বুলি লিখা আছে। আপোনালোকে দেখিবলৈ পাইছে। এয়া ধুনীয়াকৈ ৰাখিছে পৰিপাটিকৈ। জয় শ্ৰীৰাম বুলি লিখা কাষতে আমি এইফালে গৰু চৰি আছে। এইফালে পুখুৰীটো আছে, পুখুৰীটো দেখা আছে। পুখুৰীটো খুব সুন্দৰকৈ পুখুৰীটো ৰাখিছে। দ পুখুৰী যথেষ্ট। ইয়াতে মাছ চৰি থাকে, কাছও ওলায়। অৱশ্যে চব সময়তে কাছ নোলায়, কিবা খাবলৈ দিলেহে কাছ ওলায়। ডাঙৰ ডাঙৰ কাছ আছে বোলে ইয়াতে। ডাঙৰ কাছ আছে এইখিনিতে। ইয়াত লিখা আছে গভীৰ পুখুৰী, ইয়াত গা ধোৱা আৰু মাছ মৰা নিষেধ, পৰিচালক। গভীৰ পুখুৰী, নিশ্চয় দ পুখুৰী হ'ব এইটো, সেইকাৰণে মাছ আছে। গতিকে মাছ ধৰা নিষেধ বুলি কৈছে, সাঁতোৰাও নিষেধ। ইয়াক খুব ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। অৱশ্যে শুকান দিন, খৰালি দিন কাৰণে হয়তো যিমান সুন্দৰ বা ফুল ফুলি থাকিব লাগিছিলে সিমান নাই। হয়তো বাৰিষা দিনত আৰু কিছুদিনৰ পিছতে ইয়াত এপ্ৰিল মে' মাহত খুব সুন্দৰকৈ ধুনীয়া হ'ব। খুব চাবলগীয়া এটা পৰিৱেশ, নিৰিবিলি পৰিৱেশ, ভাল পৰিৱেশ, সুন্দৰ।